তো হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু সকলোৱে গম পাইছা যে আমাৰ যথেষ্ট পৰিমাণৰ গৰম পৰিছে, আৰু এই গৰমটোত আমি SSC GDৰ বাবে হওক বা যিকোনো আমি ডিফেন্সৰ ইণ্টাৰভিউৰ বাবে ৰানিং কৰাটো খুবেই কঠিন। আৰু সকলোৱে সেইটো কাৰণে হয়তো ৰানিংটো বন্ধ কৰা দেখা গৈছে। মই বহুতৰে তেনেকুৱা মেছেজ পাইছোঁ যে দাদা গৰম বহুত, ৰানিংটো বন্ধ কৰিছোঁ, লগতে কেনেকৈ ৰানিং কৰিলে ভাল হ'ব বা এই গৰম দিনকেইটাত কেনেকৈ থাকিব লাগিব, এই বিভিন্ন কথা মানে সুধি আছে SSC GDক লৈ বিশেষকৈ বেছিকৈ। চ' তাৰ ওপৰতে কিছু কথা পাতিম। আৰু লগতে মই কৈছিলোঁৱে যে OTRৰ বিষয়ে এতিয়াও বহুতৰে কনফিউজন আছে, সেই টপিকটোৰ ওপৰত পাতিম। আৰু নতুন ভেকেঞ্চিটোৰ ওপৰতো আমি কিছু কথা এই ভিডিঅ'টোতে পাতিম। গতিকে এই ভিডিঅ'টো অকণমান হয়তো দীঘলীয়া হ'ব পাৰে। চ' সেইকাৰণে তোমালোকে শেষলৈকে চাই গৈ থাকিলে কথাখিনি নতুন কেণ্ডিডেটেও বুজি পাবা, আৰু লগতে যিসকলে এই ভেকেঞ্চিটোৰ লগত লাগি আছা তেওঁলোকেও কিছু কথা বুজি পাবা। তো মই ক'বলৈ বিচাৰোঁ যে আমাৰ যিহেতুকৈ গৰমটো যথেষ্ট পৰিমাণৰ বেছি এতিয়া, কাৰণ জুন, জুলাই, আগষ্ট আমাৰ অসমত বুলি ক'লে এই জুন, জুলাই, আগষ্ট মানে গোটেই ভাৰতবৰ্ষতে এই 3 মাহত যথেষ্ট পৰিমাণৰ গৰম বাঢ়ে। আৰু এই গৰমত আমি ৰানিংটো কৰাটো খুব কঠিন। কাৰণ কিয়, ৰানিংটো কৰাত কৰিব পাৰিবা, কিন্তু সোনকালে ভাগৰ লাগিব বা জোখতকৈ বেছি ঘামা দেখা যায়, বা বেছিকৈ ৰানিং কৰিলে গৰম সোমোৱাৰ ফলত পেটৰ বেমাৰ, লগতে জ্বৰ, চৰ্দি, বিভিন্ন পৰিমাণৰ মানে বহুত ছিটুৱেশ্যনৰ ফেচ কৰিব লগা হ'ব পাৰে বেমাৰৰ লগত। চ' মই এটা কথা তোমালোকক ক'ব বিচাৰোঁ, যদি এইকেইদিনত আমি লং ৰানিং কৰিব বিচাৰোঁ বা শ্বৰ্ট ৰানিং ছোৱালীখিনিয়ে কৰিব বিচৰা, তেতিয়াহ'লে তোমালোকে ৰানিংটো কৰা বেষ্ট সময় বুলি ক'লে ৰাতিপুৱা তোমালোকে পাৰা যদি 3:30 পৰা 4টা বজাৰ ভিতৰত তোমালোকে উঠিবলৈ চেষ্টা কৰিবা, শোৱাৰ পৰা উঠিব চেষ্টা কৰিবা। আৰু তোমালোকে 4:30 মানৰ মানে বজাত তোমালোকে ৰানিংটো কৰি 5টাৰ ভিতৰত ক্লিয়াৰ কৰি দিবা। তোমালোকে 5টা বজাৰ ভিতৰত ক্লিয়াৰ কৰিবা। আৰু যিহেতুকৈ এতিয়া গৰম দিন, উঠিবলৈ এলাহ নালাগিব, ঠাণ্ডা দিনত উঠিবলৈ এলাহ লাগে যিহেতুকৈ। চ' এইকেইদিনত তোমালোকে সেই মৰ্ণিঙৰ ৰানিংটো কৰি তোমালোকে দিনটোৰ বাবে হেভি কাম একো কৰিব নালাগে, ধুনীয়াকৈ নিজৰ মৰ্ণিঙতে ৱৰ্কআউটখিনি কৰি লৈ পেলাই তোমালোকে ভাল খাদ্য খাই দিনটো তেনেকৈ থাকিব পাৰা। আৰু মই বিচাৰোঁ কি যে এতিয়া ভাটিবেলা ৰানিং কৰাটো খুব বেছি প্ৰয়োজন নাই, কাৰণ আমাৰ ইণ্টাৰভিউবিলাক যিয়ে ইণ্টাৰভিউ নাথাকক আমাৰ বেছিভাগে ৰাতিপুৱাই ৰানিংটো কৰা দেখা যায়। আৰু আমাৰ SSC GDৰো তেনেকুৱাই হ'ব। যিহেতুকৈ মই কিয় কৈছোঁ, বহুতৰে এনেকুৱাও হয় যে গৰমত আমাৰ ৰানিংটো নকৰাকৈ তেওঁলোকে ফিজিকেল মেডিকেলৰ 10-15 দিন আগত প্ৰেক্টিছ কৰিও তেওঁলোকে পাছ কৰিব পাৰে, মানে বহু সংখ্যক তেনেকুৱাও আছে। চ' তেনেকুৱাখিনিতো বহুত ভাল কথা, তেওঁলোকে এতিয়া নদৌৰিলেও পিছত দৌৰি পেলাইও তেওঁলোকে পাছ কৰিব পাৰে। কিন্তু যিসকলৰ প্ৰেক্টিছটো কমি গৈছে বা প্ৰেক্টিছ নকৰিলে তেওঁলোকে পাছ কৰাটো খুবেই টান হৈ পৰে। চ' সেইসকলৰ বাবে কৈছোঁ, লাগে সেয়া ছোৱালী হওক ল'ৰা হওক, তোমালোকে ভাটিবেলা বা দিনৰ ভাগত তোমালোকে ৰানিং কৰিব নালাগে, মৰ্ণিঙত ৰানিংটো কৰা। গতিকে ৰানিঙৰ বিষয়ে এইখিনি আছিলে। তাৰপিছত মই যদি কওঁ OTRৰ বিষয়ে, তো OTRৰ বিষয়ে মই এটাই ক'ব বিচাৰোঁ, চোৱা, যিসকলৰ এতিয়ালৈকে কনফিউজন আছে যে মই OTR কৰিব লাগিব নেকি, বা মই আধাৰ কাৰ্ড লিংক কৰা নাছিলোঁ বা আধাৰ কাৰ্ড লিংক কৰিছোঁ কিন্তু এতিয়া আকৌ কৰিব লাগিব নেকি, যদি তেনেদৰে ভাবিছা তেতিয়াহ'লে তোমালোকক এটা সহজ উপায় দিওঁ। যিটো তোমালোকৰ মোবাইলত ব্ৰাউজাৰ আছে, মই যিসকলে জানা তেওঁলোকক ক'বলৈ যোৱা নাই, যিসকলে নাজানা তেওঁলোককহে ক'ব বিচাৰিছোঁ। মানে ধৰি লোৱা ব্ৰাউজাৰত যাবা, ssc.gov.in বুলি তোমালোকে ছাৰ্চ কৰি পেলাই তালৈ যাবা। তালৈ যোৱাৰ পিছত তোমালোকৰ তাত ৰেজিষ্ট্ৰেশ্যন ID, লগতে তোমালোকৰ পাছপৰ্টটো বিচাৰিব, আৰু লগতে এটা তাত কেপচাৰ কোড বহাব দিব। তো সেই বহোৱাৰ পিছত তোমালোকে নিজৰ একাউণ্টটো খুলিব পাৰিবা। আৰু সেই একাউণ্টটো যেতিয়া তোমালোকে খুলিছা, মানে যেতিয়া খুলিবা, তেতিয়া যদি তোমালোকৰ একো তাত প্ৰব্লেম নহয় বা তোমালোকক যদি একো OTP বা একো যদি তাত নিবিচাৰে, তেতিয়াহ'লে গম পাবা তোমালোকৰ যিটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন OTR তোমালোকে কৰিবলৈ প্ৰয়োজন নাই, মানে তোমালোকৰ অলৰেডি সেইখিনি ঠিকে আছে। কিন্তু যিসকলৰ যদি লগইনত কিবা প্ৰব্লেম আছে বা লগইন কৰোঁতে যদি কিবা সমস্যা দেখা দিছে, OTP বিচাৰিছে, তো তেওঁলোকে জনা মানুহ এজনৰ কাষ চাপাটো ভাল, বা কম্পিউটাৰ দোকানত গৈ সেইখিনি বস্তু বা OTRটো নতুনকৈ কৰাটো মোৰ মতে ভাল। চ' OTRৰ বিষয়ে সেইখিনি, বাকী ইমান চিন্তা কৰিবলগীয়া একো নাই। যদি তোমালোকে আধাৰ কাৰ্ড লিংক কৰিছিলা তো এতিয়া কৰিব নালাগে, আৰু যদি কৰাও নাছিলা আৰু এতিয়াও কৰা নাই তেতিয়াও চিন্তা কৰিব নালাগে।
নতুন যেতিয়া ভেকেঞ্চি তোমালোকৰ আহিব তেতিয়া যেতিয়া এপ্লাই কৰিবা তেতিয়া তোমালোকক কেইটামান প্ৰচেছ কৰিব দিব তাতে তোমালোকৰ ইমান টান প্ৰচেছ নহয় কিছুমান ডকুমেণ্টছ বিচাৰিব যিখিনি তোমালোকৰ আছে আধাৰ কাৰ্ড হওক কিবা কিবি পেন কাৰ্ড এইবিলাক বিচাৰিব পাৰে তো সেই প্ৰচেছখিনি তেতিয়া কৰি দিলেও তোমালোকে নতুন ভেকেঞ্চিত এপ্লাই কৰিব পাৰিবা বা তোমালোকৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো হৈ যাব সো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনৰ কথা এইখিনিয়ে একো চিন্তা কৰিবলগীয়া নাই তাৰপিছত মই নতুন ভেকেঞ্চিটোৰ যদি কথা ক'বলৈ বিচাৰোঁ তেতিয়াহ'লে যিহেতুকৈ আমাৰ অফিচিয়েলি এটা নটিচ দিয়া হৈ আছে মানে কেলেণ্ডাৰ দিয়া হৈ আছে যে আমাৰ নতুন ভেকেঞ্চিটো আমাৰ ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰত আমাৰ এডভাৰটাইজমেণ্টটো অহাৰ খুব বেছি পৰিমাণৰ চান্স আছে গতিকে এতিয়া আমি কি কৰা মানে দৰকাৰ চোৱা যিহেতুকৈ এই ভেকেঞ্চিটো আমাৰ যথেষ্ট লেট হোৱা দেখা গৈছে লেট মানে কি যোৱা বছৰো তেনেকুৱাই আৰু মই অলৰেডি আগতে কৈছোঁ যে প্ৰচেছটো যিহেতু তেনেকুৱা হৈ গ'ল মানে মেডিকেল ফিজিকেল সমানে কৰা হ'ল তো এতিয়া লেট হোৱাটো স্বাভাৱিক চ' এইটো ভেকেঞ্চি হৈ যাব কিন্তু যিসকলে ভাবিছা যে এই ভেকেঞ্চি হিচাপতে থাকক এইটোত যি হয় দেখা যাব নতুনটোৰ কাৰণে প্ৰিপাৰেশ্যন কৰোঁ তেতিয়াহ'লে তোমালোকে যদি ভাবিছা যে অনলাইন কোৰ্ছ নলওঁ তেতিয়াহ'লে তোমালোকে নিজে সেলফ ষ্টাডিৰ বাবে কিতাপ লৈ ল'ব পাৰা ভাল কিতাপ ফ্লিপকাৰ্ট এমাজনতে আজিকালি পাই যাবা SSC GDৰ বেষ্ট বুক বুলি তোমালোকে চাৰ্চ কৰাৰ লগতে হিন্দী তোমাৰ ৰিজনিং অংকৰ বাবে হওক বা যিকোনো তোমালোকে GSৰ বাবে হওক পাই যাবা চ' সেইখিনি পাৰচেছ কৰি তোমালোকে ষ্টাডিটো তৈয়াৰ কৰিব পাৰা মানে এতিয়াৰ পৰা লাগিব পাৰা আৰু দেখাই গৈছে যে আজিকালি SSC GDত কম্পিটিশ্যন যথেষ্ট পৰিমাণৰ বেছি কাৰণ সায়েন্স কমাৰ্চ লগতে নতুন টেলেণ্টেড ল'ৰা ছোৱালী ইয়াতে এক্সাম দিয়া বেছিকৈ দেখা যায় গতিকে আগতীয়াকৈ যদি ৰেডি থাকিব পাৰোঁ আমি তোমালোক বুলি নহয় মই নিজেও তো তেতিয়াহ'লে আমাৰ কাৰণে ভাল আৰু যিসকলে পুৰণা কেণ্ডিডেট আগৰ পৰা দি আছা কিন্তু এতিয়াও হোৱা নাই তেওঁলোকৰ বাবেতো ভালেই কাৰণ তেওঁলোকৰ এক্সপিৰিয়েঞ্চ আছে অলপ বেছিকৈ কষ্ট কৰিলে হয়তো চাকৰিটো হ'ব পাৰে চ' সেইসকলৰ বাবে চিন্তা নাই তো এই তিনিটা টপিক ক'লোঁ এতিয়া মই এই টপিকটোৰ ওপৰত অলপ কৈ দিওঁ যে এই ভেকেঞ্চিটোত আমাৰ লেট কিয় হোৱা দেখা গৈছে মই অলৰেডি আগতে কৈছোঁ যে আমাৰ যিহেতুকৈ প্ৰচেছবিলাক সলনি কৰা হৈছে আৰু এতিয়া যথেষ্ট পৰিমাণৰ গৰমো চ' তেওঁলোকে এটাই চাকৰি ভাবিছে যে হয়তো জুলাই পাৰ কৰি আগষ্টলৈ আমাৰ কিবা এটা হ'ব মানে নৰ্মেলাইজেশ্যন আৰু ৰিজাল্ট হয়তো জুনৰ লাষ্টলৈ বা জুলাইত আহিবই কিন্তু তেওঁলোকে যিটো ফিজিকেল মেডিকেলৰ প্ৰচেছটো সেই প্ৰচেছটো হয়তো আগষ্টৰ পৰা ছেপ্টেম্বৰৰ ভিতৰতহে কৰা দেখা যাব মোৰ মতে চ' সময় আছে কিন্তু গৰমো যথেষ্ট বেছি নিজে চাই চিতি কামখিনি কৰিবা আৰু ডকুমেণ্টছৰ ওপৰত মই এটা ভিডিঅ' আনিম এই ভিডিঅ'টো যথেষ্ট লং হোৱা দেখা গৈছে চ' ভিডিঅ'টো সকলোৱে চাবা আৰু কথাখিনি বুজি পাবা আৰু যিখিনি নতুন কেণ্ডিডেট পাৰিলে জড়িত হ'বা জব এণ্ড ডিফেন্সৰ লগত ধন্যবাদ জয় আই অসম